নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আৰু মই ভাস্বতী আজি অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি শংকৰ উৎসৱ অৰ্থাৎ গুৰু জয়ন্তী তো মোৰ ফালৰ পৰা শংকৰ উৎসৱৰ সকলো ভক্তপ্ৰাণ ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু এইটো আমাৰ ঘৰৰ নামঘৰটোৰ পৰাই আজি ভিডিঅ'টি মই আৰম্ভ কৰিছোঁ আৰু আমাৰ ঘৰৰ সকলো সদস্য বৰ্তমান নামঘৰত ব্যস্ত মানে ৰাজহুৱা নামঘৰত আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকেও কমেণ্ট বক্সত জনাব আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু এতিয়া মই ৰেডি এয়া আৰু টুকুক ৰ'ব দেই দেখাইছোঁ এয়া মুনুবা ৰেডি এইফালে পাপা এয়া আইতা তো এতিয়া আমি যাম নামঘৰলৈ আৰু আমাৰ নামঘৰত দান দিব এই চাৰিখন ঘট এই চাৰিখন ঘট দান দিব নামঘৰত আমাৰ এতিয়া যাওঁ নামঘৰলৈ বাই হৰি কৃষ্ণ গধূলি সকলোৱে ৰাজহুৱা নামঘৰত এনেদৰে চাকি বন্তি জ্বলাইছিল আৰু নিজৰ ঘৰৰ পদূলি মুখত জ্বলাইছিল এনেদৰে আৰু আয়তীসকলে ৰাজহুৱা নামঘৰত গধূলি নাম ধৰিছিল নামঘৰৰ পৰা আহি পালোঁ মাহঁত আছে আৰু এতিয়া চাহ তাহ খালোঁ আৰু এয়া ড্ৰেছ পিন্ধিছোঁ তো এতিয়া ঘৰলৈ যাম নলবাৰীলৈ তো চাই যাম এফালে ভিডিঅ' আৰু এয়া আমি নলবাৰী আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হ'ম মুখ হাত ধুম আৰু মই এই আজিৰ ভিডিঅ'টি এইখিনিতে সামৰণি মাৰিলোঁ যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি মোক আগুৱাই লৈ যাব বাই বাই